তো মানে দাদাহঁতক যদি মোৰ কথা কয় অকণ দাদাই আপোনালোকক ডিছকাউণ্টো দিব বাইদেউ একাপ চাহ খুৱাই দিব ওচৰতে দোকান আছে চাহৰ ধুনীয়াকৈ স্পেচিয়েলি চাহ একাপ খুৱাই দিব OnePlus আনিলোঁ সেইটো আমাৰ প্ৰথম মোৰ ফোনটো আছিলে MI A1 বহুত মানে গৰিবৰ কাৰণে DSLR আছিলে আৰু মই DSLR বুলি কৈ লৈছিলোঁ প্ৰথম ইয়াতে ফটো চটো বহুত উঠিছিলোঁ মানে এতিয়া সময় অনুপাতে মানে ইয়াৰ বয়স হৈ গ'ল বয়সত মানে কেমেৰা চেমেৰা বেয়া হৈ গ'লগৈ মানে নোৱাৰিছোঁ আৰু চলাবলৈ এতিয়া চলাওঁ তথাপিতো মই ইয়াকে এডিট কিবা কিবি কৰিলে মই লওঁ তো মই এতিয়া আজি ফাইনেলি কালি গৈ পেলাই OnePlus এটা উঠাই দিছোঁ আৰু মানে সপোন আছিলে যে OnePlus চলাম এদিন তো আজি OnePlus উঠাই দিছোঁ সেইটো OnePlus উঠাই দিলোঁ ইয়াৰ OnePlus মানে Note OnePlus বাকী তাৰপিছতে এতিয়া ইয়াৰ ভিতৰৰ বস্তুকেইটা অকণমান দেখাব যত্ন কৰিম তো এইটো খুলিলোঁ কভাৰ তাৰপিছত ইয়াত আছে মানে গোটেই ইয়াত এইটো ওলাও কি আছে ইয়াত তো ইয়াতে আছে নথিপত্ৰবোৰ আছে ইয়াতে পুষ্টি মোৰ মোবাইলটো পুষ্টি মানে জন্মপত্ৰখন দিয়া আছে এয়া নথিপত্ৰ আছে কিবা কিবি চাব লগা আছে চব হ'ব ইয়াৰ পৰা সেইটো থৈ দিয়া গ'ল তাৰপিছতে ইয়াৰ পিছতে আছে স্পেচিয়েল মোবাইলটো অকণ দেৰিকৈ ওলাম বা এইটো ছাৰপ্ৰাইজ হয় এইটো লাষ্টত হ'ব ই মালটো তাৰপিছতে এইটো ৰেড কেবুল কাৰ্ড মানে ইয়াত মানে কেবুল মানে স্পেচিয়েলি OnePlusৰ ৰেড কেবুল দিয়া হয় তো ৰেড কেবুল এইখন কাৰ্ডখন স্পেচিয়েলি ধুনীয়াকৈ দিয়া আছে ৰেড কালাৰ দিয়া আছে ৰেড কালাৰ মোৰ ফেভৰেট হয় ধুনীয়া হয় তো মই এতিয়া বাকী কেবুল পাৰ্ট দেখুৱাই আছোঁ এইটো জেক পাৰ্ট হৈছে 33 ৱাট বেছি নহয়তো 33 ৱাট মানে চাৰ্জ হওঁতে প্ৰায় 1.5 ঘণ্টামান ল'ব পাৰে তো 1 ঘণ্টা 20 মিনিটমান ল'ব তো 1 ঘণ্টা 20 মিনিটমান হ'ব তো এতিয়া স্পেচিয়েলি কেবুল পাৰ্ট ৰেড কালাৰ কেবুল তো OnePlusৰ এটা কি গুণ আছে কি কেবুলবোৰ ৰেড কালাৰ হয় দেখিবলৈ ধুনীয়া হয় আৰু গম পোৱা যায় আৰু ৱাটটো বহুত টাইট আছে তো কেবুল এবাৰ কেবুল পাৰ্ট OnePlusৰ ৰেড কালাৰ হয় চাকাচ দেখিছে নে ভাল লাগিছে তো এতিয়া ফাইনেলি আমাৰ মোবাইলটো ওলাবলৈ যত্ন কৰিম তো এইটো আনিলোঁ আৰু কালি আনিলোঁ আজি অকণ চলাম ভাবিছোঁ কি অকণ সৰুকৈ এটা ৰিভিউ দিওঁ আনবক্সিং বেলেগতকৈ বেলেগ দিয়ে মই অকণ পানীটো অলপ বেলেগতকৈ বেলেগ মই সম্পূৰ্ণ বেলেগ ক'বলৈ গ'লে তো ফাইনেলি ভাই আগে মেৰা OnePlus দিলোঁ তো ভিডিঅ' চিডিঅ' যাতে ভালকৈ বনাব পাৰোঁ ইয়াৰ চাউণ্ড কোৱালিটি ভাল বোলে কেমেৰা ভাল বোলে সেই বুলি আনিছোঁ আৰু তো এতিয়া অ'পেন কৰা যাওক তো এতিয়া অ'পেনিং ফাইনেলি অ'পেন চকু মেলিব আৰু এইখন পৃথিৱীলৈ আজা চিম আজা টাইম লাগিছে অকণ লাষ্ট কৰিছে চাগে আহিবলৈ তো ফাইনেলি আহি গ'ল ভাই আহি গ'ল ফাইনেলি OnePlus পৃথিৱীত আহি গ'ল মানে মোৰ দুনিয়াত আহি গ'ল তো এণ্ড্ৰইড পোৰ্ট্ৰেট আহি গ'ল এতিয়া বাকী ইয়াৰ অকণ কেমেৰাটো অকণমান চেক কৰি চাওঁ ফটো কেনেকুৱা আহে তো অকণমান ফটোবোৰ দিবলৈ যত্ন কৰিম মানে ফটো উঠিম এতিয়া সৰুকৈ এটা তো আহি গ'লে দুটামান উঠিম কেনেকুৱা হয় আপোনালোকে ক'ব জনাব যে OnePlus তো ফটোটো ভাল হয় তো মানে এই তাৰপিছতে চাই কৰি পেলাই এতিয়া যাওঁ আমি এটা চেক কৰি চাম যে ফটো কোৱালিটি মানে কেনেকুৱা আহে তো এইটো ফটো পাব আপোনালোকে স্পেচিয়েল ধুনীয়া আহিছে HD কাৰ্ড স্পেচ নট অ'কে তো ফটো ধুনীয়া আহিছে তো মই ফটো ৰিভিউ মই নেক্সট টাইমত দি দিম তো ফটো আপোনালোকে চাব পাৰিব আৰু মই দাদাৰ দোকানত গৈছে অকণমান সৰুকৈ এটা ভিডিঅ' এটা কৰি আছিলোঁ তো দাদাৰ দোকানৰ মানে ৰিভিউটো মই দি দিম আৰু ডেছক্ৰিপশ্যনত লিংক থাকিব মই দাদা যোনখন দোকানৰ পৰা আনিছিলোঁ সেইখন দোকানত নম্বৰ থাকিব তো নম্বৰবোৰ আপুনি কল কৰি সুধি ল'ব পাৰে দাদাক মানে বিভিন্ন ধৰণৰ মোবাইল থাকে দাদা তাত তো মই এইটো ভিডিঅ'টো দি দিম তো আপোনালোকে চাব আৰু নম্বৰটোক কণ্টেক্ট কৰিব যাতে আপোনালোকে মোবাইল ল'ব বিচাৰে নতুন OnePlusে নহয় ভিভ' আইফোন OnePlus ৰিয়েলমি গোটেইবোৰ মোবাইলে পাব আৰু মোবাইল পোৱা বাদেও টিভি পাব আৰু ধুনীয়াকৈ মানে কি আপোনালোকে ফ্ৰিজ ল'ব পাৰে ফ্ৰিজ ল'ব পাৰে টিভি ল'ব পাৰে ৱাশ্বিং মেচিন বিভিন্ন ধৰণৰ মানে ইলেক্ট্ৰিক প্ৰডাক্ট পোৱা যায় মানে তো দাদাহঁতৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু তো থেংক ইউ সৰুকৈ আনবক্সিং এটা কৰি দিলোঁ কাৰণ ব্লগে ষ্টাৰ্ট কৰিম মই কিন্তু আজি এনে আহিলোঁ আৰু আপোনালোকৰ মাজত তো নেক্সট ব্লগ পাব ডেইলি ষ্টাৰ্ট কৰিম কাৰণ নিজৰ এতিয়া অকণ নিজৰ কিবা এটা আনিছোঁ যেতিয়া ডেইলি ব্লগ কৰি আপোনালোকে চাব আৰু কমেণ্ট কৰিব জনাব যে কেনেকুৱা হৈছে ভিডিঅ'সমূহ আৰু ছাপোৰ্ট কৰি যাব যাতে আপোনালোকৰ ছাপোৰ্টে মোক বহুতখিনি উৎসাহ কৰি কমেণ্ট কৰি জনাই দিব থেংক ইউ দেই আজিলৈ এৰিছোঁ আকৌ লগ পাম 6GB ৰেম হয় 128GB ষ্ট'ৰী আৰু OnePlusত ভিডিঅ' পাব আৰু আপোনালোকে বহুত দিন ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ তো আজি পুৱা একদম ডেইলি ব্লগ আহিব OnePlusত আজিতো যায় হেমন্তহঁতে গাঁৱত যাম আমি যায় তাত ভিডিঅ' বনামগৈ আৰু পূৰা বিন্দাছ মস্ত কৰি আৰু কালিৰ পৰা ভিডিঅ' আহিব OnePlus এক্সাইটেড আছোঁ মনটো বেয়া লাগি আছে বহুত দিন হ'ল যোৱা নাছিলোঁ এই জাগিৰোডত আহিলোঁ আৰু ফাইনেলি OnePlus আনি লৈ ল'ম জাগিৰোডৰ মেইন আমাৰ এই আমাৰ কাইটো তো আজি মোবাইলটো ফাইনেলি লোৱা হ'ল OnePlus এই দাদাৰ দোকানতে তো আপোনালোকে যদি আহিব বিচাৰে ইলেক্ট্ৰনিক চাম
ইলেক্ট্ৰনিক তো দাদাই কৈ দিব মানে নামটো মুখলৈ অহা নাই মোৰ মানে দাদাই ধুনীয়াকৈ ক'ব তো ফাইনেন্স যদি আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবে তো দাদাই মানে ধুনীয়াকৈ ফাইনেন্সত ধুনীয়াকৈ কৰি দিব গোটেইখিনি কাম মোৰ আজি এনেকুৱা মানে কালি অসুবিধা হৈছিল বাজাজ ফাইনেন্স আজি মানে কমপ্লিট হ'ল আৰু কামটো বহুত দিনৰ পৰা আশা আছিল যে OnePlus লৈ এখন ভিডিঅ' বনাম ধুনীয়া হয় আৰু পিক্সাৰ কোৱালিটি বহুত ধুনীয়া হয় তো আপোনালোকে যদি বাজেটটো অকণ কম হয় তো আপোনালোকৰ মানে কি ফাইনেন্স কৰিব পাৰিব তো দাদাহঁতে মানে অকণ হেল্প কৰি দিব ডকুমেণ্টছ কি কি লাগে দাদা কৈ দিব আৰু আধাৰ কাৰ্ড পেন কাৰ্ড বেংকৰ একাউণ্ট আৰু ট্ৰানজেকশ্যনটো অলপ হ'ব লাগিব আৰু ATM কাৰ্ডটো চলে অঁ ভাল হ'ব তো আপোনালোকে যদি আহে তো আহিব জাগিৰটোৰ ওচৰতে তো দাদাক কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম বাৰু তো আপোনালোকে যদি সুধিব বিচাৰে তো দাদাক মানে কল কৰি সুধিব পাৰিব মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম দাদাৰ কণ্টেক্ট নম্বৰ দি দিম তো আপোনালোকে যদি ল'ব বিচাৰে জাগিৰটোলৈ তো আহি পেলাই ল'ব পাৰিব ধুনীয়াকৈ বাকী এইখিনি আৰু আপোনালোকে টিভি ল'ব পাৰিলে টিভিও ল'ব পাৰে ফ্ৰিজ ল'ব বিচাৰিলে ফ্ৰিজো ল'ব পাৰিব আৰু অকল OnePlus নহয় আইফোনো পোৱা যায় ভিভ'ৰ বহুত মোবাইল পোৱা যায় আপোনালোকে যদি আহে ইচ্ছা কৰে চব পাব এভৰিথিং তো মই ডেছক্ৰিপশ্যনত দাদা নম্বৰটো দি দিম আপোনালোকে কল কৰি সুধি ল'ব পাৰিব মানে ইনফৰ্মেশ্যন ল'ব বিচাৰিলেও তো দাদাৰ পৰা লৈ ল'ব মই নম্বৰটো লৈ দি দিম দিয়ক থেংক ইউ দোকানৰ পৰিৱেশটো চাওক দাদাকেইজন থাকে লগ পাব দাদাকেইজনক তো মোৰ কথা ক'লে অকণ ডিছকাউণ্ট দিব আপোনালোকক তো মানে দাদাহঁতক যদি মোৰ কথা কয় অকণ দাদাই আপোনালোকক ডিছকাউণ্টো দিব পাৰিলে একাপ চাহ খুৱাই দিব ওচৰতে দোকান আছে চাহৰ ধুনীয়াকৈ স্পেচিয়েলি চাহ একাপ খুৱাই দিব আপোনালোকে যদি বিচাৰে আৰু আহিব দাদাজনলৈ বহুত ভাল হয় মানে কালিৰ পৰা বহুত হেল্প কৰে দাদাহঁতে এইখন দোকানখন আৰু মই আগলৈ যে অকণমান দেখাবলৈ চেষ্টা কৰিম এইখন দাদাহঁতৰ দোকানখনি পলে তো মই বেক কেমেৰাত অকণ দেখাবলৈ যত্ন কৰিম এটা এইখনে দাদাহঁতৰ দোকানখন এড্ৰেছ আছে ইয়াতে তো চাইডত জাগিৰটো এই অমিত মাৰ্কেটৰ পৰা অকণমান আহিলে আপোনালোকে অকণমান অমিত মাৰ্কেটৰ পৰা অকণমান আহি পেলাই আপোনালোকে আহি এইটো দাদাহঁতৰ দোকানখন পাব ইয়াতে তো ইয়াতে দাদাহঁতৰ দোকান আছে তো ভিতৰলৈ অকণমান যাব চেষ্টা কৰিম তো আহিয়ে দেখিব দাদাহঁতে বহি থাকিব তো আহিব আৰু দিয়ক